হেল্ল' এভৰিৱান, সকলোলৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাতিপুৱাই মাহ হালধিৰে গা ধুই পিনে প্ৰথমে পাপাক সেৱা কৰিবলৈ আহিলোঁ আমি তিনিওটাই। এফালে মায়ে গামোচা পিন্ধাই দিছে পাপাক আৰু এইফালে জলপান আনি থৈছোঁ, মই এইফালে কণী আনি থৈছোঁ সিজাবলৈ কাৰণে। তাৰপিছত সেৱা লৈ পিনে আমি গোটেই চাৰিটাই কণী খেলিলোঁ, কণী সিজালোঁ। তাৰপিছত এফালে জলপান খালোঁ আৰু মই খুজি আছিলোঁ পাপাক পইচা, সেইকাৰণে পাপাই মোক দিছে আৰু ভাইটিক দিছিলে। ভাইটিয়ে নালাগে ক'লে কাৰণ সি আগতে পালেই। ঘৰৰ পৰা আহি পালোঁহি আইতাহঁতৰ ঘৰ আৰু আইতাহঁতৰ ঘৰত আহি পিনে মোৰ পাল পৰিল চব্জি বনোৱাত। এই বস্তুটো মোৰ কেতিয়াও পিছা নেৰে বনোৱা মেলোৱাত। তাৰপিছত তাতে ভাত চাত খাই আহি পিনে আমি ঘৰলৈ বুলি আহিলোঁ। ঘৰত আহি পিনে মায়ে সন্ধিয়া পৰত এতিয়া জাক দিছে, দৰ্জাটো কেইখিলামান লগাই দিছে। আজিলৈ আহিছোঁ, আপোনালোকক আকৌ লগ পাম, বাই। আৰু এটা কথা থাকিয়ে গ'ল নহয়, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আকৌ দেই। ভাল লাগিলে লাইক এটা কৰি থৈ যাব।